নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো কথাটো গম পাইছেই যে কিশোৰ দাস এক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। আমিও বহুত দুখ প্ৰকাশ কৰিছোঁ এই বিষয়ে আৰু তেওঁ এতিয়া হেল্থ চিটি হস্পিটেলত এডমিট হৈ আছে আৰু তেখেতক এতিয়া উচ্চ চিকিৎসাৰ বাবে মুম্বাইলৈ প্ৰেৰণ কৰা হ'ব বুলি কৈছে আৰু বহুত দুখ লাগিছে তেখেতৰ এই কথাটো শুনি আৰু তেখেত যাতে আকৌ সুস্থ হৈ আমাৰ মাজত আহে তাৰে কামনা কৰিলোঁ আৰু মই জনাব বিচাৰিছোঁ যে সকলোকে যোনে যিমান পাৰে তেখেতক আৰ্থিক সাহায্যৰ বাবে তেওঁক অকণমান সহায় কৰক আৰু ইয়াতেই তেখেতৰ বেংকৰ নাম্বাৰ দিয়া আছে আৰু সকলোৱে আপোনালোকে ফোনপে' গুগল পে' কৰি পিনি তেখেতক অকণমান আৰ্থিকভাৱে সহায় কৰে যেন তাৰে কামনা কৰিলোঁ আৰু এজন প্ৰতিভাৱান অভিনেতাক আমি হেৰুৱাব নিবিচাৰোঁ, সেইবাবে আমি তেখেতৰ বাবে আমি যুঁজিলোঁ।